মনিতা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। সকলোকে জনাইছোঁ শুভ দুপৰীয়া। আজি আলহী আহিব ঘৰলৈ। আলহীক ভাত খাবলৈ মাতিছোঁ। ভাত খোৱাৰ লগতে আকৌ কিবা মিঠাই এবিধ হ'লে ভাল লাগে ন। বজাৰৰ কিনা মিঠাইনো কিমান আনি খুৱাম আৰু নিজে বনাই পেলাই হাতেৰে কিবা এটা খোৱালে ভাল লাগে। ভাবিলোঁ অকণমান ফুড কাষ্টাৰ্ডকে বনাওঁ। আৰু এতিয়া অকণ গৰমো পৰিছে যিহেতু ঠাণ্ডা কৰি পেলাই থৈ দিম, খাই ভাল পাব। ভাত খোৱাৰ পিছত দিম। তাৰ বাবে মই গাখীৰ লৈছোঁ, আধা লিটাৰ 3 পোৱামান গাখীৰে লৈছোঁ। গাখীৰখিনি মই গৰম হ'বলৈ দিছোঁ আৰু ইলাইচি ফ্লেভাৰৰ কাৰণে দুটামান মই অকণমান খুন্দনা এযোৰত খুন্দি পেলাই দি দিছোঁ। ইয়াৰ লগত মানে গাখীৰৰ লগত উতলি গ'লে ইয়াৰ ফ্লেভাৰটো আহি যাব। আৰু লৈছোঁ মই কাষ্টাৰ্ড পাউডাৰ। গাখীৰৰ পৰিমাণত লৈছোঁ, গাখীৰ যিমান লৈছোঁ তাতকৈ মই 3 চামুচ লৈছোঁ। এইটো চাওক, কাষ্টাৰ্ড পাউডাৰ ফ্ৰজিটৰ ভেনিলা ফ্লেভাৰৰ কাষ্টাৰ্ড পাউডাৰখিনি। গাখীৰখিনি অকণমান কুহুমীয়া হ'লে ইয়াৰ পৰা কাঢ়ি পেলাই ইয়াত লৈ পেলাই এইখিনি মিলাই ল'ম। আৰু ফলৰ ভিতৰত মই লৈছোঁ গোটা কাজু বাদাম, তাৰপিছতে লৈছোঁ ডালিম, কল, আপেল। আপোনালোকে নিজৰ সোৱাদ অনুপাতে যিকোনো ফল দিব পাৰে। মোৰ ওচৰত যিখিনি আছিল মই সেইখিনিয়ে লৈছোঁ। এতিয়া গাখীৰখিনি অকণমান গুণগুণকৈ হৈছে কুহুমীয়া। ইয়াতে মই চেনি দি দিছোঁ সোৱাদ হিচাপত। আপোনালোকে সোৱাদ হিচাপত চেনি দিব, গাখীৰ যিমান আছে সোৱাদ হিচাপতে চেনিটো দিব। বেছি চেনিও নালাগে কাৰণ ফল আছে, ফলৰ মিঠাটো থাকিবই। আৰু এয়া মই উতলাই থাকিম গাখীৰখিনি। তাৰপিছতে ইয়াতে মই অলপমান কুহুমীয়া গাখীৰ কাঢ়ি ল'লোঁ আৰু এইখিনি মই ধুনীয়াকৈ মিলাই দিম। এই পাউডাৰখিনি একদম ধুনীয়াকৈ মসৃণকৈ মিলাম, মানে যাতে কোনো লাঞ্চ নাথাকে। ইয়াত দি দিলে যাতে মানে গুটগুটকৈ উঠি নাহে, তেনেকুৱা নহয়, যাতে মিলি যায় ধুনীয়াকৈ। আৰু কাষ্টাৰ্ডটো সকলোৱে বনাব জানে, কিন্তু সকলোৱে বনোৱা প্ৰচেছ বেলেগ বেলেগ। মইনো কেনেকৈ বনাওঁ তাকে বোলো আপোনালোকক দেখুৱাইছোঁ, চাওকচোন এবাৰ। আৰু ফল মূল ল'ৰা ছোৱালীয়ে খাব নিবিচাৰিলে এনেকৈ ফুড কাষ্টাৰ্ড বনাই দিলে ফল মূল দি পেলাই সিহঁতে খাব বিচাৰে। আৰু মই কাজু বাদামকেইটা আগতীয়াকৈ দিলোঁ, কাৰণ কিয় ড্ৰাই ফ্ৰুট আপোনালোকে যিকোনো ইউজ কৰিব পাৰে। মই অকল কাজু বাদাম আছিল কাৰণে কাজু বাদামেই দিছোঁ। কাৰণ কিয় দিছোঁ, আগতীয়াকৈ অকণমান সিজক কাজুকেইটা, গোটা হৈ আছে, গোটা কাজু ভাঙি চাঙি নাথাকিলে আৰু সময় নাই যিহেতু। আৰু এইফালে দি দিছোঁ মই কাষ্টাৰ্ড পাউডাৰখিনি। এতিয়া এইখিনি মই অকণ সময় উতলাম, লৰাই এইখিনি এটা অকণমান থিকনেছ মানে অকণমান থিকনেছ এটা আহিবলৈ মই দেখাই আছোঁ বাৰু হাতাখনত কেনেকুৱা এটা হ'ব লাগে। তেতিয়া নমাই দি পেলাই ঠাণ্ডা কৰি তাত মই ফ্ৰুইটছখিনি দিম। এইয়া চাওকচোন, মই চামুচ পাত এনেকৈ হাতেৰে আনোতে ভালকৈ ভিডিঅ'টো কৰা নহ'লগৈ, এনেকৈ দুভাগ হৈ যাব লাগিব মাজেদি হাতখনেদি। তাৰপিছতে হৈ গ'ল এয়া আমাৰ কাষ্টাৰ্ড আৰু গাখীৰৰ হেৰিখিনি। তাৰপিছতে ইয়াতে মই সংমিশ্ৰণখিনি ৰেডি হৈ গ'ল। ইয়াতে মই এটা চিচাৰৰ বাল লৈছোঁ দুটা, তাতে মই গাখীৰখিনি কাঢ়ি লৈছোঁ। হাতেৰে কাঢ়ি থাকি হাতেৰে কাঢ়োতে এলাহ লাগি গ'ল, কিমাননো অকণকৈ কাঢ়ি থাকিম। তাৰপিছত এয়া মোৰ ছোৱালীও দি আছে ফল। তাহাঁতে মানে এইবোৰ খাই ভাল পায়। এনেই ফল মূল কাটি দিলে নাখায়, কিন্তু কাষ্টাৰ্ড বনাই দিলে খাই বহুত ভাল পায়। হাতেৰে বলে নোৱাৰি, লাষ্টত একদম দাঙি লৈ এয়া হাতেৰে বা উবুৰিয়াই কৰি বাকি দিছোঁ ধুনীয়াকৈ। বাকী আৰু পটককৈ হৈ যাব ন কামটো। ইফালে আলহী অহা কথা, আকৌ কিমান বস্তু বনাব আছে চাওকচোন। তাৰপিছতে ইয়াতে দি দিওঁ কল, আপেল, গোটেইখিনি দুইফালে যিমান লাগে দুটা পাত্ৰত সিমান পৰিমাণতে গোটেইখিনি মিলাই কৰি দি দিম আৰু দি পেলাই এয়া দি আছোঁ। আৰু ছোৱালীও সহায় কৰি আছে মোক, কেমেৰাও ধৰি আছে, সহায়ো কৰি আছে। তাহাঁতে তাই ডাঙৰজনীয়ে অকণমান সহায় কৰে, এইবোৰ চাই থাকে, অকণমান শিকিবও লাগে। শিকাইছোঁ, কেতিয়াবা অসুবিধা হ'লে বনাবও পাৰিব, একো কথা নাই। এয়া চাওকচোন, ল'ৰা ছোৱালীক চব বস্তুৱেই শিকাব লাগে। ফল মূলখিনি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ অকণমান হাতেৰে মিলাই দিম। দি পেলাই মই এইখিনি ঢাকন দুখন ইয়াৰ লগাই পেলাই ডিপ ফ্ৰিজত থৈ দিম প্ৰায় 1.5-2 ঘণ্টামান সময়। খাই ভাল লাগে, আইচক্ৰীমৰ নিচিনা লাগে। ফুড কাষ্টাৰ্ড কোনে কোনে ভাল পায় জনাবচোন। ল'ৰা ছোৱালীয়ে ভাল পায়। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।